ধুনীয়া কৰি শিকাই আছে। হাই ফ্ৰেণ্ডসকল, মই আজি গৈ আছোঁ গৌৰীপুৰ, ধুবুৰীৰ গৌৰীপুৰলৈ। ইউনিভাৰ্চেল কাৰাটে একাডেমীত গৈ আছোঁ। ইউনিভাৰ্চেল কাৰাটে একাডেমী আজি 1 বছৰ পূৰা কৰিলে আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি কৰে, চব দেখাই যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমাৰ এই জি পখিলা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি। মই এতিয়া আহি পাইছোঁ আচাৰীকান্দিৰ তাৰঘাট, গদাধৰ নদী। ইয়াৰ পৰা আৰু বেছি দূৰ নাই। আমি কালিবাৰী আহি পাই গ'লোঁ। এইখিনিত বহুত গাড়ীৰ জাম হয়। এইটো ইয়াৰ পৰা ৰাইট চাইড ল'ব লাগিব আৰু এইখিনিতে এটা কালীৰ মন্দিৰ আছে। আপোনালোকক অলপ দেখাই দিছোঁ, চাই লওক। এইটো মন্দিৰ, এইটো ধুনীয়া মন্দিৰ হয়। ইয়াত বহুত লোক আহে, আপোনালোকেও আহিব পাৰে। ইয়াত সেৱা ল'বলৈ আহিব পাৰে, আপোনালোকেও আহিব। বহুত ধুনীয়া মন্দিৰ হয়। আৰু আমি আহি স্কুলখন পাই গ'লোঁ। এতিয়া যাওঁ ভিতৰলৈ, আপোনালোকেও আহকচোন, চাওঁ। চাওকচোন বন্ধুসকল, মোৰ ল'ৰাই ছাৰে শিকাই আছে, সি কিবা বেলেগ কৰি আছে। চাওকচোন ইমান ধুনীয়া কৰি শিকাই আছে। এই মোৰ ল'ৰাটো সেইফালে গ'ল, ইয়াত শিকাই আছে, সি সেইফালে গৈছে। 2, 3, 4, 5, 6, 9। আজিৰ দিনত আমি শুভকাজ চিটৰীয় এই আমাৰ যিটো একাডেমি, এইটো আমি খুলিছোঁ, ঠিক আছে। গৌৰীপুৰ আৰু আমাৰ চিফ হ'ল ডক্টৰ আলতাফ আলম ছাৰ, ঠিক আছে। আৰু আমাৰ অসমৰ চিফ হ'ল মিষ্টাৰ চেঞ্চাই আকাশ মেথিউ ছাৰ। আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ চিফ হ'ল চেঞ্চাই অমিত কুমাৰ শাহ ডাঙৰীয়া, ঠিক আছে। বহুত আগত আহকচোন আমি ছাৰৰ পৰা কিছুমান কথা জানি লওঁ। ছাৰ, আপুনি যে চলাই আছে স্কুলখনৰ নাম কি? আমাৰ এই স্কুলখনৰ নাম হ'ল আপোনাৰ যি স্কুলত কৰোঁ আমি, এইটো হ'ল হিতেশ্বৰ চৌধুৰী স্কুল মেমৰিয়েল স্কুল, গৌৰীপুৰ। আৰু আমাৰ ইয়াতে মানে ছাৰৰ লগত কৰা আছে, মানে আমি ইয়াতে শুভকাজ চিটৰীয় কেৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত আমাৰ যিটো মানে চেঞ্চাই আছে, হাচনি আছে, মানে ডক্টৰ আলতাফ আলম ছাৰ। আৰু আমাৰ অসমৰ যিটো হেড আছে চেঞ্চাই আকাশ মেথিউ ছাৰ। আপুনি ব্লেক বেল্ট ক'ৰ পৰা লৈছে? মই 2012ত ৱৰ্ল্ড ফুনাগুচি ছোটোকান কেৰাটে অৰ্গেনাইজেশ্যন, মানে আমাৰ ষ্টাইলটো ছোটোকান ষ্টাইল হয়। আমি হাছান ইছমাইল ছাৰ যিয়ে আছে মুম্বাইত, থানেত, সেই ছাৰৰ পৰা মই ব্লেক বেল্ট লৈছোঁ, এক্সাম দি কিনে। আজি স্কুলখনৰ 1 বছৰ হ'ল আপোনাৰ, আপুনি কি ক'ব তাৰ বিষয়ে? ভালে লাগি আছে, প্ৰাউড ফিলিং হৈ আছে। আৰু আমি সকলোৱে মিলি আগত লৈ যাব লাগিব। গাৰ্জিয়ানক এটাই ৰিকুৱেষ্ট যে নিজৰ ল'ৰা হওক ছোৱালী হওক স্পৰ্টছৰ ফালে দিব লাগে, মানে ভৱিষ্যত স্পৰ্টছটো বহুত গুৰুত্বপূৰ্ণ হয়। আপুনি কিবা এটা কৰিব, এতিয়া মানে যিবিলাক ঘটনা হৈ আছে, দিল্লীত হৈ গ'ল, সেইদিনা হৈ গ'ল দিল্লীত, মানে আমাৰ ছোৱালীয়ে যেন ভিক্টিম হ'ব নোৱাৰে। সেইকাৰণে আমাৰ ছোৱালীবিলাকক আগবাঢ়ি গাৰ্জিয়ানে মাৰ্চেল আৰ্ট, কেৰাটে হওক, টাইকৱাণ্ডো হওক, যিকোনো ঠাইতে হওক মাৰ্চেল আৰ্টত জইন কৰিব লাগে।
যেনে ফিউচাৰত যেনে একো প্ৰব্লেম নহয় ছোৱালীবিলাকৰ লগত। আপুনি আপুনি এই স্কুলখন কিদৰে আগুৱাই লৈ যাব আগলৈ? আগুৱাই লৈ যোৱাৰ কাৰণে মই আমাৰ আকাশ মেথিউ ছাৰ আছে গুৱাহাটীৰ, আৰু আমাৰ বঙাইগাঁৱৰ আছে অমিত কুমাৰ চাহা চেনচাই, এই ছাৰ আছে ছাপোৰ্ট কৰি আছে। দুনো ছাৰে আমাৰ ছাপোৰ্ট কৰি আছে, আৰু গাৰ্জিয়ানৰ ছাপোৰ্টটো মাষ্ট বি লাগিবই। আৰু সকলো ষ্টুডেণ্টক গাৰ্জিয়ানক এটাই ৰিকুৱেষ্ট যে নিজৰ ল'ৰা হওক ছোৱালী হওক সকলোকে কেয়াৰতে জইন কৰিব লাগে। ছাৰ এই স্কুলখনত কিমানজন ছাত্ৰ একজন আছে, আৰু এডমিশ্যন বৰ্তমান ফ্ৰী চলি আছে আমাৰ। ছোৱালীৰ কাৰণে ফ্ৰী চলি আছে, জেণ্টছৰ কাৰণেও ফ্ৰী চলি আছে। আৰু কোনোবাই যদি চেল্ফ ডিফেন্সৰ টেকনিক শিকিব বিচাৰে, প্ৰশিক্ষণ ল'ব বিচাৰে, সেইকাৰণে আমি সদায় হেল্প কৰিবৰ কাৰণে কৰি আছোঁ, প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি ৰেডি আছোঁ। ল'ৰা ছোৱালী এডমিশ্যন লৈ আছে আৰু লৈ আছোঁ। সেইটোহঁতে কিবা খোৱা বস্তু পকাই আছে, খাওঁ আৰু আমিও ঘৰলৈ যাওঁ আৰু লগ পাম অন্য এটা